নমস্কাৰ মই পাৰ্শ্বজ্যোতি শৰ্মা পুনৰবাৰ আপোনালোকক কিবা এছএম চেনেললৈকে সুস্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আমি কেবা ইণ্ডাষ্ট্ৰিৰ এক বেহতেৰিন প্ৰডাক্ট কিবা মাউথৱাছৰ বিষয়ে আলোচনা কৰিম। কিবা মাউথৱাছ এনেকুৱা এটা ৰিজাল্ট, ইয়াৰ বিষয়ে আপোনালোকক কি কোনো কম, আপোনালোকে সকলোৱে জানে মাউথৱাছৰ কি কাম হয় আৰু মাউথৱাছে আপোনালোকৰ দাঁতৰ যিকোনো সমস্যা আপোনালোকৰ নোহোৱা কৰে। লগতে আপোনালোকৰ যিসকল ব্যক্তিৰ মুখৰ বেয়া স্মেল ওলায় তেখেতসকলৰ কাৰণে বহুত বেছি ভাল ৰিজাল্ট হয়। আৰু যিসকল ব্যক্তিয়ে ধৰক ৰাতিপুৱাও ব্ৰাছ কৰে ৰাতিও ব্ৰাছ কৰে, তো তেখেতসকলক কৈছোঁ যে ৰাতিপুৱাৰ ভাগত আপোনালোকে ব্ৰাছ কৰে ঠিকেই আছে, ৰাতি যাতে আপোনালোকে মাউথৱাছেৰে কুলু কুলু কৰি পেলাই শুৱে। কিয়নো আপোনালোকে জানে যে দুবাৰ ব্ৰাছ যদি কৰে তেতিয়াহ'লে আপোনালোকৰ দাঁতৰ যিটো মজবুতি থাকে সেইটো কমি যায়। আৰু সেয়েহে কিবা ইণ্ডাষ্ট্ৰিৰ মাউথৱাছ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এইটো ব্যৱহাৰ কৰি আপোনালোকৰ নিচেই বহুত বেছি ভাল পাব, কিয়নো এইটোৰ আপোনালোকৰ যিটো মুখৰ যিটো স্মেল আছে সেইটোও নোহোৱা কৰিব, লগতে ফ্ৰেছ লগাই থাকিব।